গুড ইভিনিং সকলোকে নমস্কাৰ জনাইছোঁ। আবেলি চাহ খাইছোঁ, লগত এটা ধুনীয়া লাড্ডু। এইফালে মোৰ চাহ খাই প্ৰায় শেষেই হ'ব এতিয়া, কিন্তু মানুহজনলৈ চাওকচোন, চাহ খাবলৈ মাতি আছোঁ, অহাই নাই, পূৰা মোবাইলত ব্যস্ত, বহুত বিজি। এইফালে অলপ চাউল তিয়াই ৰাখিছিলোঁ, মা আৰু মই পিঠাগুড়ি খুন্দিছোঁ। আমি বহুত দিনৰ পৰাই ভাবি আছিলোঁ পিঠাগুড়ি খুন্দিম বুলি, কিন্তু খুন্দিব পৰা নাছিলোঁ, ফাইনেলি আজি খুন্দিলোঁ। পিঠাগুড়ি খুন্দি হৈ গ'ল, এতিয়া বনাম পানী পিঠা। পানী পিঠা বনাবলৈ একেবাৰেই সহজ, অকল নিমখ আৰু পানী দি গুলি বনালেই হৈ গ'ল আৰু। মই এফালে আমাৰ সকলোৰে কাৰণে এটা এটাকৈ পিঠা বনালোঁ। মই পিঠা বনাইছোঁ, মায়ে চাহ বনাইছে। মই এফালে পিঠা বনাই থাকোঁতে ল'ৰা আহিলে কেমেৰা লৈ, সি এইবিলাকে কৰি থাকে আৰু এইবিলাকে তাৰ কাম। তাৰপাছত আমি ধুনীয়াকৈ চাহ পিঠা খালোঁ। এই পিঠাটো গুড়ৰ লগত খাই ভাল লাগে, গুড় নাই, আমি